নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ইডুহাব নামৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি অতি গুৰুত্বপূৰ্ণ কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বাৰে বাৰে আহি থকা দেখা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, কিয়নো আজিৰ এই কুৱেশ্যন কেইটাৰ প্ৰতিটো কুৱেশ্যনেই অতি গুৰুত্বপূৰ্ণ। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো, লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মোৰ জীৱন সোঁৱৰণ। দ্বিতীয় প্ৰশ্নটো, হেমচন্দ্ৰ বৰুৱা কোন যুগৰ কবি? ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা আধুনিক যুগৰ কবি। ইয়াৰ পিছৰ প্ৰশ্নটো, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ভাওনাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ভাওনাখনৰ নাম চিহ্নযাত্ৰা। তেখেতে এই ভাওনাত নিজে অভিনয়ো কৰিছিল। 4 নম্বৰ স্থানৰ প্ৰশ্নটো, শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থ। 5 নম্বৰ স্থানৰ প্ৰশ্নটো, প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া মহিলা সাহিত্যিকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ডক্টৰ ইন্দিৰা গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো, মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে হেম বৰুৱা। হেম বৰুৱাই মমতাৰ চিঠি কবিতাটো ৰচনা কৰিছিল। আজিৰ 7 নম্বৰ স্থানৰ প্ৰশ্নটো, কাক নটসূৰ্য হিচাপে জনা যায়? ইয়াৰ উত্তৰটো হৈছে ফণী শৰ্মা। ফণী শৰ্মাক নটসূৰ্য হিচাপে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো, ধন্য নৰতনুভাল উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে চৈয়দ আব্দুল মালিক। চৈয়দ আব্দুল মালিকে ধন্য নৰতনুভাল উপন্যাসখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো, জিকিৰ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে জিকিৰ শব্দৰ অৰ্থ বাৰে বাৰে স্মৰণ কৰা। আজিৰ 10 নম্বৰ স্থানৰ প্ৰশ্নটো, কোনজন ভাৰতীয় বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানত নোবেল বঁটা পাইছিল? ইয়াৰ উত্তৰটো হৈছে চিকিৎসা বিজ্ঞানত নোবেল বঁটা পোৱা ভাৰতীয় বিজ্ঞানীজন হৈছে হৰগোবিন্দ খুৰানা। ইয়াৰ পিছৰ প্ৰশ্নটো, 2003 চনত পদ্মবিভূষণ বঁটা লাভ কৰা চিপকো আন্দোলনৰ নেতাজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সুন্দৰলাল বহুগুণা। সুন্দৰলাল বহুগুণাই 2003 চনত পদ্মবিভূষণ বঁটা লাভ কৰিছিল। 12 নম্বৰ স্থানৰ প্ৰশ্নটো, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোনজন? ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলীক প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি জনা যায়। আজিৰ 13 নম্বৰ স্থানৰ প্ৰশ্নটো, ভাৰত চৰকাৰে কিমান চনত হাতীদাঁত আৰু ইয়াৰ পৰা নিৰ্মিত সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1992 চনত। 1992 চনৰ পৰা ভাৰত চৰকাৰে হাতীদাঁত আৰু ইয়াৰ পৰা নিৰ্মিত সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো, ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা অসমৰ প্ৰথমখন অভয়াৰণ্যৰ নাম কি? কাজিৰঙা হৈছে অসমৰ প্ৰথমখন অভয়াৰণ্য যি ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পাইছিল। আজিৰ 15 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, মানুহৰ জনসংখ্যাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ডেম'গ্ৰাফি। 16 নম্বৰ স্থানৰ প্ৰশ্নটো, কি পদাৰ্থক কুইক চিলভাৰ হিচাপে জনা যায়? ইয়াৰ উত্তৰটো হৈছে পাৰা। পাৰাক কুইক চিলভাৰ হিচাপে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো, চিপকো আন্দোলন কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1970 চনত চিপকো আন্দোলন হৈছিল। আজিৰ 18 নম্বৰ স্থানৰ প্ৰশ্নটো, ভাৰত চৰকাৰে কোন চনত বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1981 চনত। 19 নম্বৰ স্থানৰ প্ৰশ্নটো, কি জীৱ অক্সিজেন অবিহনে জীয়াই থাকে? ইয়াৰ উত্তৰটো হৈছে বেক্টেৰিয়া। বেক্টেৰিয়াই অক্সিজেন অবিহনে জীয়াই থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আজি এটা প্ৰশ্ন লৈ আহিছোঁ। সেই প্ৰশ্নটো হৈছে, মানৱ দেহৰ হৃদযন্ত্ৰত কিমানটা কোঠা থাকে? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম আমি ইয়াৰ পিছৰ ভিডিঅ'ত প্ৰকাশ কৰিম। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।